Hello Zulgan, welcome back. Mane ki ol tupuni idhar ka pata na mo. So guys, বৰ্তমান আমাৰ মানে প্ৰায়খিনিয়ে কাম সম্পূৰ্ণ হৈ উঠিল মানে কি ক'ম আৰু ইমান কম সময়তে যে আমি কৰিব পাৰিছোঁ আৰু পাছফালে এখন চাওক বেনাৰ চেল্ফি কেমেৰাত আছে তো আমাৰ মানিগাঁও ছাত্ৰ সন্থাৰ পৰা এনেকৈ দিয়া আছে তো আমি এইবোৰ মানে তেওঁলোকৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে পডিয়ামটো আছে তো প্লাছ আমি এনেকৈ কৰি আছোঁ চিনি পাই কেশৱদা আছে আমাৰ লগত কিবা কাম থাকে তো আজি আমি ৰাতি ইয়াতে থাকিম তো সেয়ে আৰু অহাকালি কি হয় আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাই থাকিব আমাৰ আছুৰ অনুষ্ঠানত কি হৈ থাকে তো ভিডিঅ'টো আৰম্ভ তো আমাৰ এতিয়া ৰাতি কমেও এতিয়া 12টা বাজি পাৰ হৈ গ'ল এক ছেকেণ্ড মই দেখাই দি আছোঁ চবকে তো এতিয়া আমাৰ ৰাতি পুৰা বাজিলেই চাওক 12:07 তো এতিয়া আমি চবে নিজৰ নিজৰ কামত লাগি আছোঁ ৰিকিদা আছে আমাৰ বৰ্তমান মানিগাঁও ছাত্ৰ সন্থাৰ GS সাধাৰণ সম্পাদক ৰিকিদা এইবোৰ লগাই আছে এতিয়া এইবোৰ বাৰু মই ওপৰখিনি লগাই দিলোঁ আৰু ৰিকিদা এইবোৰ তলৰবোৰ লগাই দি আছে কালি মানে দিয়া হ'বতো আৰু আমাৰ সভাপতি ডাঙৰীয়া আছে এয়া বিৰিয়ানী খাই আছে মানে ৰাতিৰ বাবে আজি আমি বিৰিয়ানীৰে আয়োজন ধৰিলোঁ তো সেয়ে বিৰিয়ানী খোৱা নাই মই বিৰিয়ানী চবে বিলাই আছোঁ বিলাই আছে কিন্তু অলপ পিছত কেমেৰাটো যেতিয়া মই ঘূৰিলাম তেতিয়া সি খাই আছে তো এয়া মোৰ কাৰণেও আছে তো আমি খাওঁ তো সেয়ে আৰু তো আপোনালোকক দেখাই আছোঁ আগে পিছে চাই থাকক আৰু ভিডিঅ'টো তো ষ্টেজটো পুৰা আমাৰ হৈ গ'ল চাওক কি ধুনীয়া লাগি আছে এইটো তো চাই থাকক আৰু ভিডিঅ'টো বৰ্তমান ৰাতি আমাৰ এতিয়া প্ৰায় 3 বাজিব এতিয়া আপোনালোকক দেখাই দি আছোঁ এক ছেকেণ্ড তো এয়া টাইম চাওক 2:38 হৈ আছে চাওক গম পাইছে আপোনালোকে ইয়া তো আমি ৰাতি এনেকৈ থাকিব লগা হৈছে আৰু উজাগৰে ৰাতি তো সেয়ে আৰু আমাৰ কেশৱদা আছে এইখিনিতে কিবা কিবি কৰি আছে তেওঁ আৰু আমাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আৰু আমাৰ প্ৰেছিডেণ্ট ডাঙৰীয়া সভাপতি দুজনে মানে তেওঁলোকে চাৰ্টিফিকেটত চাইন টাইন কৰি আছে আৰু ইয়া দুজনে আছে ই বাহ কি হাঁচিয়ে আমাৰ সৰু ভাইটি ইয়াত আছে ইয়াতে ইয়া চাওক এই চাওক এই বদমাছকেইটা এই বদমাছকেইটাই চাওক ইপিনে চাওক এই চাওক সেইকেইটা ইয়াতে শুই আছে এনেকৈ হিৰকে সিহঁতক ডিষ্টাৰ্ব দি দিলে তো সিহঁতে সেনেকৈ শুই আছে তো ভিডিঅ'টো চাই থাকোঁ আৰু বেছি হেৰি নকৰিম কিন্তু এইবোৰ দেখাই আছোঁ আৰু মোৰ অৱস্থা দেখা পাই আছে আৰু কি ক'ম একদম কিবা হৈ আছে আৰু অৱস্থা মই এনেও টি চাৰ্ট খুলি ৰাখিছিলোঁ কিন্তু ভিডিঅ'টোৰ কাৰণে আকৌ পিন্ধিলোঁ হেল্ল' জলগান ৱেলকাম বেক মানে কি হ'ল টোপনি এতিয়ালৈকে ভাতা নাই মই জাষ্ট উঠিলোঁ নহয় আচলতে উঠোৱা হৈছে তো সেয়ে আৰু তো এতিয়া অলপমান ফ্ৰেছ হ'লেও কাম আছে বহুত এতিয়া বাজিল 5:08 চাগে নহয় 5:11 তো বাকীবোৰ আছে ৰিকিদাহঁত ইহঁতে চবে ঝাৰু চাৰু মাৰি আছে ভিতৰত তো সেয়াই আৰু ভিতৰত চবৰে কাম কৰি আছে তো ফ্ৰেছ হৈ কিনে চাহ তাহ খাই কিনে মই আৰু কামত অলপকৈ তো ভিডিঅ'টো চাই থাকক চ' ফাইনেলি এক্সেল মিউজিকটো বন্ধ কৰি ল'লোঁ কাৰণ নহ'লেতো কপিৰাইট লাগি যাব আজিকালিতো আৰু জানে কপিৰাইটটো আৰু বহুত এক ছেকেণ্ডতে লাগি যায় তো বৰ্তমান মোৰ মাতটো অলপমান বহিল কাৰণ মানে গান চিষ্টেম মিউজিক চিষ্টেমটো লগালোঁ তো তাৰ মানে কি হ'ল মোৰ মাতটো অলপমান বহি গ'ল মানে চিঞৰতে তো আমাৰ ফাইনেলি গোটেই ডেক'ৰেশ্যন এতিয়া কমপ্লিট পাছফালে দেখি আছে আপোনালোকে চেয়াৰবোৰ পূৰা কমপ্লিট আমাৰ হলটোত এণ্ড প্লাছ মাইকৰ ষ্টেণ্ড আকৌ এইবোৰ ফেন আকৌ ইয়াতেও ফেন আছে এইবোৰৰ ফেন আছে ইয়াতে ইপিনেও দিয়া আছে আকৌ মাইকৰ ব্যৱস্থা আমি দুটা কৰিছোঁ এণ্ড প্লাছ আজি মাইকত মই বহিম কাৰণ মাইকৰ মানে যোনটো দাদা আছিলে তেওঁ থাকিব নোৱাৰে তো তেওঁ মানে মোকে কৈ গ'ল চাব কাৰণে এনেকৈ দেখাই দি গ'ল তো মই মাইকতো থাকিম প্লাছ আকৌ বহুতো কাম আছে এনেকুৱা মোৰ কাৰণ এজ এ ফাইনেন্স ছেক্ৰেটাৰী আজি আমাৰ নিজৰ অনুষ্ঠান এখন ঘৰুৱা অনুষ্ঠানৰ নিচিনা এখন কাৰণ ছাত্ৰ সন্থাৰ মজিয়াত আছোঁ মই আৰু তাতে কিবা এটা পদবী পাইছোঁ মোৰ বাবে বহুত ভাগ্যৱান মানে মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ তো কৰ্তব্যবোৰ পালন কৰি যাই আছোঁ আপোনালোকে খালি আশীৰ্বাদ দি যাব আৰু ইয়াৰ পিছত মই এতিয়া ঘৰত যাম কাপোৰ চাপোৰ চেঞ্জ কৰি ভালকৈ গেটা বেটাত আহিম তো একেবাৰে পিছত লগ পাই আছোঁ আপোনালোকক খালি ভিডিঅ'টো চাই থাকক তো আপোনালোকে চালে যে এতিয়া তেওঁলোকে ছোৱালীবোৰে সময়মতে সংগীত গালে তো ইয়াৰ পিছত কাৰ্যসূচীবোৰ চাই থাকে জ্যেষ্ঠ নাগৰিকৰ বাবে দুটা চিট সম্পূৰ্ণ 4টা চিট এতিয়া 4টা চিটৰ এই 4টা আসন খালী হৈ থাকিব লাগে কিন্তু খালী হৈ নাথাকে মানুহখিনি ভৰ্তি হৈ যায় কিন্তু যেতিয়া চিটি বাছত জ্যেষ্ঠ নাগৰিকজন উঠে তেওঁ চিটটোৰ কাষতে থিয় হৈ থাকে আৰু এওঁ আছিলে আমাৰ মুখ্য অতিথি দেৱৰ দুটামান ভাষণৰ মানে চমু দৃশ্যসমূহ আৰু
আৰু বৰ্তমান মঞ্চত আপোনালোকে দেখিবলৈ পাই আছে পশ্চিম গুৱাহাটীৰ সাধাৰণ সম্পাদক জিন্তু শৰ্মা ডাঙৰীয়া। তো জিন্তু শৰ্মা ডাঙৰীয়াৰো কিছুমান মানে দৃশ্য আছে আমাৰ লগত, তো সেয়ে আমি চাই থাকোঁ। অঞ্চলে হওক সমগ্ৰ অসমত আপোনালোকৰ নাম জিলিকি উঠক তাৰ কামনা কৰিছোঁ আৰু আকৌ কৈছোঁ আপোনালোক। আৰু এখেত দুজন ছাৰ, প্ৰথমজন পুলক ছাৰ আৰু ছেকেণ্ডজন আমাৰ হেদাৰ আলী ছাৰ। তো এখেত দুজনকো আমাৰ মালিকৰ ছাত্ৰ সন্থাৰ পৰা প্ৰমাণ পত্ৰৰে সন্মানিত কৰা হ'ল, কাৰণ জুলাই মাহত শিক্ষাদান কৰোৱাৰ বাবে। তো ধন্যবাদ। আৰু এতিয়া মঞ্চত আহিছে বৰ্ণালী মেধি, আমাৰ গোঠানগৰ নামৰী হাইস্কুলতে পঢ়া ছোৱালী হয়। তো এওঁৰ ৰিজাল্টটো বহুত মানে ভালেই হয়, কিন্তু মই মানে সঠিক পাহৰিলোঁ। আৰু ইয়াৰ পিছত যিমান কেইজন ল'ৰা ছোৱালী আহিব সকলোকে আমাৰ সম্বোধনা জনোৱা হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এটা সকলো ল'ৰা ছোৱালীৰে সৰু সৰুকৈ ক্লিপ মই কাটি দিছোঁ। আৰু বৰ্তমান আপোনালোকে চাই আছে ৰেলৱে স্কুলৰ হয় এজনী ছোৱালী। তো এওঁৰো ৰিজাল্ট বহুত ভালে আছিল। মই বাৰু পাহৰিলোঁ ৰিজাল্টবোৰ কাৰ কি আছিলে। তো ভিডিঅ'টো চাই থাকক আৰু শেষলৈকে গম পাই থাকিব কোনে কোনে আহিছিল আৰু কোনে কোনে পালে। তো চাই থাকক আৰু ভিডিঅ'টো। চ' এনেকৈ আমাৰ মালিগাঁও ছাত্ৰ সন্থাৰ বিশেষ এখন অনুষ্ঠান সম্বোধন অনুষ্ঠানখনৰ সামৰণি পৰিল। ইয়াৰ পিছতে আমি আৰু দুটামান কাৰ্যসূচী আছিল বাৰু। মই বহুতো কাম কৰি থকাৰ বাবে বা বিজি থকাৰ বাবে আপোনালোকক ভালদৰে গোটেইখিনি মানে দেখুৱাব নোৱাৰিলোঁ, কিন্তু হ'লেও অহাবাৰলৈ ভালদৰে ট্ৰাই কৰিম। তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, নমস্কাৰ, জয় আই অসম।